কেলে এলে মোক বাৰু আপোনালোকে ৰাতিটো ক'ত থাকিব দিব ৰাতি থাকবা তাকে কাই থাকবা দিছি পাগলা হৈছা নাকি ও তাৰ মানে আপুনি ইমান সময় যাৱাই নাই যোৱাই নাই। যাক যাক সোনকালে ঘৰপে যাক কেনেকৈ যাম মই আপোনালোকক কাবহো কৰিছোঁ মোক ৰাতিটো যেনে তেনে ইয়াত থাকিব দিয়ক চোচোন ইফালে মেম সাহেব হেই কি হলে মৰণ নহা থাকবা দিবি নেকি পিছে তই কিমান জোৰ কৰিছে দেখছা না চৰো হবা পাৰে মানুহ একে দেখা দেখা বুলি একে নহয় নহয় মনটোতো একে হবা লাগু কি বা কৰো ভাবিয়ে পোৱা নাই মই কৃষ্ণ এনেকৈ ফুচফুচাই কি কথা পাতি আছা বাৰু কি যে এইটো আৰু নতুন এটা বিজেল আহি পালা নহয় হৈ কেষ্টি থাকিবা দিলিও ৰাতি দৰ্জা বাহিৰৰ পৰা তালা মাৰি থম চোৰ কৰবা খুজিলেও ৰাতি ওলাই যাবা নৰেহি ঠিকে আছে সেনকে কৰবি আছো না কিবা সিদ্ধান্ত ল'লেনে থাকিবা খুজিছে যেতিয়া থাক কিন্তু আজি ৰাতিটোহে কালি ৰাতিপুৱা কিন্তু গুচি যাব লাগিব ইমান কিয় চিন্তা কৰে যাম যাম কুকুৰাই ডাক দিয়াৰ আগতেই যাম নহয় যাম কুকুৰাই ডাক দিয়াৰ আগতেই যাম নহয় পিছে হেৰি নহয় বোৱাৰী কি ন মই কাঠৰ ঘৰত থাকিম নে পকী ঘৰত থাকিম পকী ঘৰটোতে থাকিব দিয়ক হয়নে পিছে বিচনা আছেনে আছে তো আছে কিহৰ বিচনা বাঁহৰ নে কাঠৰ 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 এই বিচনা চাদৰ আছেনে আছে আছে অ এই কটন নে কটন হাতেৰে বোৱা হাতৰে বোৱা আঁঠুৱা আছেনে আছে তো কিয় নাথাকিব আছে অ আঁঠুৱাৰ ফুটাবোৰ ডাঙৰ নে সৰু ডাঙৰ 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 হ'লে মহ সোমাব নহয় মহ সোমালে মানে কামুৰিলে মানে ৰাতিটো টোপনি নাহে বুজিছে পিছে মহবোৰ কেনেকুৱা ডাঙৰ নে সৰু কি যে কথাগিলা সুধি থাকে বেয়া নাপাব ডেংগু মহে কামুৰিলে জ্বৰ উঠে নহয় বৰ বেছিকৈ উঠে উঠিলে আপোনালোকৰে বিপদ হ'ব ইয়াত হস্পিটেল আছেনে বাৰু আছে ডাক্তৰহে নাই অ ৱা যি দেখিছোঁ ইয়াত পৰিৱৰ্তন হোৱা নাই আমাৰ সিফালে হ'ব মানে দে আৰু তোৰ ঐ গেষ্টি এটা কাম কৰ এওক সেই ভিতৰলৈ লৈ যা মই ভাতৰে যোগাৰ কৰোঁ বোৱাৰী শুনাচোন এই যে ভাত যে ৰান্ধিছে চাউলটো কি চাউল বাৰু পুৰিমল চাউল কি হ'ল পঢ়িম অ। তৰকাৰী যে বনাইছে মানে কি মানে মাছ নে মঙহ উধাই নিকাই খাব দিয়ক আৰু চাহ কিটা মানে সৰুৰ পৰা সেই মাছ মাংস নহ'লে ভাতেই খাব নোৱাৰো যে হয় নেকি অঁ ভালে আৰু কিবা ক'বা আছে না আৰু বহুত কথা আছিল ক'বলৈ গম পাই গৈছো ৰাতিটো থাকিমেই নহয় ভাত খাই লওঁ তাৰপিছত